যায় প্রাণে কানে পায় হৃদয় ত্রিকোণা দিয়ে যায় তুমি মনে যায় প্রাণে কানে পায় হৃদয় ত্রিকোণা দিয়ে যায় তুমি বন্ধু বান্ধৱীসকল আজি এটা বনাবলৈ লৈছোঁ ডেইলি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোককো দেখাম বুলি ভাবিছোঁ, চাই থাকক। অকণমান হাজিকাচি ল'ব লৈছোঁ। আজি অলপ পাছত গোটৰ মিটিং আছে, আমাৰ আত্মসহায়ক গোটৰ মিটিং। তেওঁলোক আহিব 9 গৰাকী, আমাৰ আত্মসহায়ক গোটৰ 10 গৰাকী সদস্য আছে। আজি আমাৰ ঘৰতে মিটিং আছে, আপোনালোকে চাই থাকক, ভিডিঅ'টো শেষলৈকে চাব। মই মাজে মাজে ৰিলছো বনাওঁ, আপোনালোকৰ ডেপচিকেশ্যনৰ ৰিংটো দিয়া আছে, আপোনালোকে চাব। এইকেইজনী আমাৰ গোটৰ মানুহ। এজনী মই আকৌ জুই কৰা দৰকাৰ। এইয়া চাহ বনাই আছো। আজিকালি ইউটিউব চেনেল খুলি থৈছো নহয়, দিবলৈ আকৌ এইকেইটা মালকেইটা। চাহ দিছো দেই, নিমকি আৰু ফেঞ্চি বিস্কুট। এতিয়া গৈছে, মোৰো অলপ কাম বন আছে, কাম বনবোৰ কৰি লওঁ, আপোনালোকক দেখাইছোঁ, চাই থাকিব। এয়া গোটৰ মিটিং সামৰণি মাৰি এয়া ঘৰৰ কামত ধৰিছোঁ। এয়া চাওক, আপোনালোকে চাই চাওক ভিডিঅ'টো শেষলৈকে। বান্ধিলোঁ ইয়াত দেই। এতিয়া আমি যাওঁ ব'লক বিলাহী খেতি চাবলৈ। এয়া আজি আমি আবেলি সময়ত এতিয়া অলপ ওলাই আহিছোঁ, আমাৰ বিলাহী খেতি কৰিছে। ভাবিছোঁ আপোনালোককো সেই বিলাহী খেতি অকণমান দেখাওঁ বুলি। চাওকচোন আমাৰ গাঁৱৰ মানুহৰ বিলাহী খেতি কৰা কিমান ধুনীয়া এটা পৰিৱেশ। এইখন আমাৰ নতুন মডেলৰ গাড়ী আহি আছে বাৰিষা প্ৰতি। এইখন নতুন ডিজাইনৰ গাড়ী দেই বন্ধু বান্ধৱীসকল। মাজে মাজে মই এনেই ফ্ৰী টাইম থাকিলে ৰিলো বনাই থাকোঁ, আপোনালোকক ডেপচিকেশ্যনৰ লিংকটো দিয়া আছে, চাব আপোনালোকে। এতিয়া এইবোৰ খুলি মেলি সামৰণি মাৰোঁগৈ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়া আৰু সাজ লাগিলে, আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।